নমস্কাৰ প্ৰথমে আপোনালোকক সবাকে ৰঙালী বিহু শুভেচ্ছা যাচিলোঁ আৰু বিহু ভালে ভালে যাওক হেতু কামনা কৰিছোঁ। আমাৰ চেনেল জুৱেলাৰী ফেশ্বন ইনফৰ আপোনালোকে সবকে ওয়েলকাম জনালোঁ। এতিয়া মই উষা জলাশৰ পৰা কৈছোঁ। উষা জলাশৰ আপোনাৰ মৰাণত আছে, থানা অপজিটতে আছে। আমাৰ ইয়াত সব ধৰণৰ আপুনি জুৱেলাৰী বস্তু পাই যাব। ইয়াৰ কাৰণে আপোনাৰ বিহুৰ কাৰণে আমি স্পেচিয়েল ডিছকাউণ্টো দি আছোঁ। 25% মেকিং চাৰ্জত ডিছকাউণ্ট চলি আছে আৰু 5 to 10%লৈকে আপোনাৰ ডায়মণ্ডত ডিছকাউণ্ট চলি আছে। ডিছকাউণ্টৰ কাৰণে আপুনি আহিব পাৰে, চাব পাৰে, লৈ যাব পাৰে। যদি আপোনালোকৰ ইচ্ছা থাকে আপুনি আহি পিনে আপুনি বস্তু লৈ যাব পাৰে। আহক বন্ধুসকল, এতিয়া পলম নকৰাকৈ আমি ভিডিঅ'লৈ আগবাঢ়ি যাওঁ আৰু আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰি দিব। যদি কিবা সুধিবলৈ আছে আমাৰ কণ্টেক্ট নম্বৰ তলত ডিছক্ৰিপশ্যনত দিয়া আছে, আপুনি সুধিব পাৰে, ইনকুৱাৰী কৰিব পাৰে। যদি কিবা 22 কেৰেটৰ ৰেট বা 24 কেৰেটৰ ৰেট, 18 কেৰেটৰ ৰেট যদি জানিবলৈ বিচাৰে আপুনি সেইটো ডিছক্ৰিপশ্যনত দিয়া নম্বৰত ফোন কৰি পিনে আপুনি জানিব পাৰে। থেংক ইউ। এইটো চাওক, এইটো আমাৰ টাৰ্কিছ ছেট হয়। ইয়াৰ ফিনিচিংটো বহুত ভাল থাকে আৰু আপোনাৰ ইয়াৰ মই ওলাই পিনি ইয়াত আপোনাক দেখুৱাই দিছোঁ। এইটো চাওক, এইটো হৈ গ'ল আপোনাৰ টাৰ্কিছ ছেট। ইয়াৰ কাটিং, পলিচ বহুত আনকমন থাকে। ইয়াৰ লগত ইয়াত ফুলি আহি যাব। এইটো আপোনাৰ 13 গ্ৰাম ওচৰা-ওচৰি আহিব। এতিয়া আপোনাৰ অফাৰো চলি আছে, আমাৰ বিহু অফাৰ 16 তাৰিখলৈকে আপোনাৰ বিহুত অফাৰ থাকিব 25% আপ টু 25% ডিছকাউণ্টত। আপুনি আহি এইটো আপুনি ছেট পাৰচেছ কৰিব পাৰে। আৰু মই আপোনাক দেখুৱাম আমাৰ ওচৰত কি ডিজাইনেবল ছেট আছে আৰু কেনেকুৱা ধৰণৰ আছে। আপুনি আহি পিনি ইয়াত চাব পাৰে। ইয়াৰ লগত এইটো ফুলিও আহি যাব। ইয়াৰ ৱেট বেছি নহয়, আপোনাৰ 13 গ্ৰাম 15 গ্ৰাম ওচৰা-ওচৰি আহিব। এইটো চাওক, এইটো আমাৰ ৰাউণ্ড নেক বুলি কোৱা হয়, ৰাউণ্ড নেকলেছ। বহুত ধুনীয়া ফিনিচিঙত আছে আৰু ইয়াৰ ৰেৰিঙো আছে। এইটো আপোনাৰ 20 গ্ৰাম ওচৰা-ওচৰি আহিব। এইটো আপোনাৰ বহুত ধুনীয়া ফিনিচিঙত আহি যাব। তাৰপিছত আৰু এটা মই আপোনাক দেখুৱাইছোঁ, এইটোও আছে, এইটো নেকলেছ বুলি। ইয়াৰ ৱেট আপোনাৰ 14 গ্ৰাম 670 মিলি অকল নেকলেছৰ ৱেট আছে। ইয়াৰ পিছপিনে আপুনি চেনো দিব পাৰে বা টাৰ্চেলো দিব পাৰে, এইটো আপোনাৰ এক্সট্ৰা কথা। ইয়াৰ ইয়াৰিংছটোও আহি যাব। এইটো চাওক, এইটো আমাৰ এটা ধুনীয়া নেকলেছ ছেট হয়। ইয়াৰ লগতো আপোনাৰ ইয়াৰিংছ আহি যাব। যদি আপোনাৰ ইচ্ছা আছে ইয়াৰিংছ ল'বলৈ তেতিয়া ল'ব পাৰে, ইচ্ছা নাই যদি আপুনি এৰিব পাৰে, একো প্ৰব্লেম নাই। এইটো আপোনাৰ বহুত ডিজাইনেবল হয়, বহুত ধুনীয়া ডিজাইনত আছে। মই একদম জুম কৰি আপোনাক মই দেখুৱাই দিছোঁ বাৰু। একদম বহুত ধুনীয়া ফিনিচিঙত আপোনাৰ পাই যাব। 16 গ্ৰাম 700 চামথিং ইয়াৰ ৱেট আছে। এতিয়া বিহুৰ কাৰণে ইয়াৰ অফাৰ চলি আছে। এইটো আপোনাৰ লামচাম 90,000 ওচৰা-ওচৰি হ'ব। বিহুৰ কাৰণে আপোনাৰ 3-4 হাজাৰ টকা আপোনাৰ মাইনাছ হৈ যাব ডিছকাউণ্টৰ কাৰণে। এইটো আপুনি ল'ব পাৰে, বহুত ধুনীয়া ছেট হয়, চাই লওক। এইটো চাওক, এইটো আমাৰ ছেকেণ্ড লেয়াৰ নেকলেছ বুলি কোৱা হয়। শ্বৰ্ট নেকলেছ হয়, বেছি দীঘলীয়া নহয়, শ্বৰ্ট নেকলেছ হয়। ইয়াৰ লগত আপোনাৰ ইয়েৰিঙো আহি যাব, নথিও আছে। পূৰা সম্পূৰ্ণ সজাই থৈছোঁ আৰু আমি। ইয়াৰ একদম পূৰা বহুত লাইট ৱেটত আছে। এইটো আপোনাৰ 13 গ্ৰাম চামথিঙে আছে ইয়াৰ ৱেট, কিন্তু দেখোঁতে বহুত ডাঙৰ লাগে বস্তুটো, কিন্তু ৱেট বহুত কম। ছেকেণ্ড ডাবল লেয়াৰৰ হয়, বহুত ভাল চাই, বহুত ভাল ধুনীয়া আপোনাৰ নেকলেছ হয় এটা। এইটো চাওক, এইটো আমাৰ এটা লেটেষ্ট ডিজাইন হয়, টাৰ্কিছ ছেট বুলি কোৱা হয়। বহুত মানুহে ইয়াৰ ইজিপচিয়ান ছেটো বুলি কোৱা হয়। আৰু এইটো ইয়াৰ ফিনিচিং, ইয়াৰ লাইটিং আৰু ইয়াৰ কাটিং, পলিচ চব বেলেগ ধৰণৰ থাকে, পূৰা হাই পলিচিং থাকে। আৰু ইয়াৰো আপোনাৰ ৱেট 20 গ্ৰাম ওচৰা-ওচৰি আহি যাব, 20-22 গ্ৰাম ওচৰা-ওচৰি। এইটো বহুত ধুনীয়া ছেট হয় এটা। এইটো আমাৰ চিক বুলি কোৱা হয়, গ'ল্ড চিক। ইয়াৰ ফিনিচিং বহুত ধুনীয়া থাকে। এইটো একদম বহুত লাইট ৱেটত আছে, 22 গ্ৰামৰ ওচৰতে আছে। কিন্তু ইয়াতকৈও ডাঙৰ ডাঙৰ আপুনি চিক পাই যাব। যিমান ডাঙৰ লাগে, যেনেকুৱা ডিজাইন লাগে এনেকুৱা আপুনি ডিজাইনত পাই যাব। ইয়াৰ লগত আপোনাৰ ফুলিও আহি যাব, এনেকুৱা ফুলি আপোনাৰ আহিব। টোটেল আপোনাৰ পূৰা এটা চিক আৰু এটা লং ছেট পিন্ধি ল'লে বহুত ধুনীয়া লাগে। আৰু মই আপোনাক ধুনীয়া এটা ছেট দেখুৱাম, 3-4টামান আৰু ছেট আপোনাক দেখুৱাম মই। বহুত ভাল কালেকশ্যন আছে, আপুনি আহি চাব পাৰে, ল'ব পাৰে। যদি ইচ্ছা আছে আপুনি ল'বও পাৰে।
ইয়াত আমি থৈছোঁ কিছুমান ধুনীয়া ধুনীয়া সেট। এইটো চাওক, এইটো আপোনাৰ এটা সেট আহি যাব, একদম নতুন ডিজাইনৰ হয়, ধুনীয়া ফিনিচিঙত, ধুনীয়া গ্লেজিং আছে ইয়াৰ, বহুত ভাল লাগে এনেকুৱা সেট। এনেকুৱা সেটো আপুনি পাই যাব, এটাও বহুত ধুনীয়া লাগিব। এইটো চাওক, বহুত ভাল লাগিব এনেকুৱা সেটো আপোনাৰ কমটি ৱেটত আহি যাব। হেভি বিচাৰিলে হেভিও আপুনি পাই যাব। এইটো আপুনি যিটো আগত দেখুৱাইছিলোঁ এটা মই টাৰ্কিছ সেট, এইটো বহুত আপোনাৰ গ্লৰিয়াছ ডিজাইনত আহি যাব এনেকুৱা সেট। তাৰপিছত এইটো আছে চিম্পল ভিতৰত, এনেকুৱা টাইপৰ আপুনি পাই যাব। সেইবিলাক আপোনাক একদম লাইট ৱেটত, এইটো আপোনাৰ একদম কমটি ৱেটত, এতোলাও নাই, এতোলাতকৈ কম আছে, 11 গ্ৰাম ওচৰা-ওচৰি আছে। এনেকুৱা আপুনি সেটো পাই যাব। এনেকুৱা আপুনি ইয়াৰিংছ, লকেট, বহুত ভাল ভাল লকেট আপোনাৰ আছে, লকেটো পাই যাব, ইয়াৰিংছো পাই যাব। তাৰপিছত আপোনাৰ চেন, মংগলসূত্ৰ, এনেকুৱা আপোনাৰ চেন মংগলসূত্ৰও পাই যাব। এইবিলাক আপোনাৰ চেন, মংগলসূত্ৰ, আঙুঠি, মেট পলিচৰ আঙুঠি, এইটো আপোনাৰ হেডমেণ্ট আঙুঠি, ফিংগাৰিং, বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ ডিজাইনত আছে। আপোনাৰ বাজেটতো আছে 6,000, 7,000, 9,000, 10,000, যিমান আপুনি বিচাৰে ইমানত পাই যাব আপুনি। এইটো আপোনাৰ CZ ডায়মণ্ড বুলি আঙুঠি আছে ইয়াত, CZ ডায়মণ্ডৰো পাই যাব আপুনি। ইয়াৰিংছ আছে, টপছ, এনেকুৱা টপছ, ঝুমকা, টপছ, ফুলি, এনেকুৱা টাইপৰ পাই যাব আপুনি। বহুত ভাল ভাল আছে, সৰুও আছে, এনেকুৱা টাইপৰ আপুনি বহুত ধৰণৰ আমাৰ ওচৰত কালেকশ্যন আছে, আপুনি চাব পাৰে। এতিয়া আমাৰ বিহু অফাৰো চলি আছে, বিহু অফাৰৰ কাৰণে আপুনি আহি পিনি ইয়াত চাব পাৰে, ল'ব পাৰে। এইটো আমাৰ ষ্টাফ হয়, চাওক এতিয়া বন্ধ কৰিছে দোকান। চাচোন এইপিনে থেংক ইউ। ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকৰ চবকে বহুত বহুত ধন্যবাদ। আৰু এনে আপোনাৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইবো কৰি দিব। আৰু ইয়াত আমাৰ ওচৰত চব বস্তু আপোনাৰ হলমাৰ্কৰ বস্তু পাব, 22 কেৰেটৰ বস্তু পাব। যদি আপুনি ইয়াত আহে, আপোনাৰ চব বস্তু আপুনি BIS হলমাৰ্কৰ পাব। ধন্যবাদ, থেংক ইউ।